আজি আমি কথা পাতিম আমাৰ দেহৰ ইমিউন সিস্টেমৰ বিষয়ে। আপোনালোকে বাৰু জানেনে এই ইমিউন সিস্টেমে কেনেকৈ কাম কৰে? আহক আমি আজি ইয়াৰ বিষয়ে কাহিনী আকাৰেৰে আলোচনা কৰোঁ। আমাৰ এই কাহিনীটোৰ মূল নায়ক হ'ল আমাৰ দেহৰ ইমিউন সিস্টেম আৰু ইয়াৰ খলনায়ক হৈছে আমাৰ দেহত ক্ষতি সাধন কৰা বীজাণুসমূহ। ইমিউন সিস্টেম হ'ল আমাৰ দেহৰ ডিফেন্স মেকানিজম, মানে ই আমাৰ বডিক সুৰক্ষা প্ৰদান কৰে যিকোনো বাহিৰৰ পৰা অহা বীজাণু বা আমি ক'ব পাৰোঁ বাহিৰৰ পৰা অহা শত্ৰুৰ পৰা। আমাৰ শৰীৰত বাহিৰৰ পৰা অহা শত্ৰুৱে কেনেকৈনো আক্ৰমণ কৰে তাক আমি জানি লওঁ আহক। আমাৰ শৰীৰত এই শত্ৰুবোৰ সোমাই নাক, কাণ, চকু, মুখ, শৰীৰত হোৱা কটা চিঙা ছালৰ যোগেদি। যেতিয়াই গুণ্ডা বাহিনীয়ে আমাৰ দেশত প্ৰৱেশ কৰে তেতিয়াই আমাৰ শৰীৰত থকা ইমিউন সিস্টেম বা ৰক্ষক বাহিনীয়ে সতৰ্ক হৈ যায় যে বাহিৰৰ কোনোবা শত্ৰুৱে আমাক এটেক কৰিছে বুলি। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আমাৰ শৰীৰত দুই ধৰণৰ ৰক্ষক বাহিনীৰ দল থাকে। ইয়াৰ এটা হৈছে ইনেট বাহিনী আৰু আনটো হৈছে এডাপ্টিভ বাহিনী। এই দুই বাহিনী মিলি বাহিৰৰ পৰা অহা শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰে, কিন্তু এই দুই বাহিনীৰ কামসমূহ হৈছে বেলেগ বেলেগ। যেতিয়াই কোনো বাহিৰা শত্ৰুৱে আমাৰ দেহত প্ৰৱেশ কৰে তেতিয়াই আমাৰ দেহৰ ৰক্ষক বাহিনী বা ইনেট বাহিনীয়ে ইয়াৰ বিৰুদ্ধে একশ্যন ল'বলৈ যেতিয়াই বাহিৰা শত্ৰু আৰু ইনেট বাহিনীৰ সৈতে মাইক্ৰ'ফেজেছ, ইঅ'চিনোফিলছ আৰু ডেণ্ড্ৰিটিক চেলৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত যদিহে আমাৰ ইনেট বাহিনীৰ সৈন্য পৰাস্ত হ'বলৈ ধৰে তেতিয়া ইনেট বাহিনীয়ে এডাপ্টিক বাহিনীক সংকেত পঠিয়ায় যে কোনো ধৰণৰ বাহিৰা শত্ৰুৱে আমাৰ ওপৰত আক্ৰমণ চলাইছে আৰু যুদ্ধত আমাৰ বহুত সৈন্য মৰিবলৈ লৈছে। আপোনালোকে কিবা একশ্যন লওক। ইয়াতে এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল যে যেতিয়াই ইনেট বাহিনীৰ সৈন্য নেচাৰেল কিলাৰ চেলছ, ডেণ্ড্ৰিটিক চেলছ, মাইক্ৰ'ফেজেছ, এনজাইমছ আদি যুদ্ধত শত্ৰু বাহিনীৰ হাতত মৰিবলৈ লয় আৰু ইয়াতে জমা হয়, এই সমগ্ৰ প্ৰচেছটো চলি থাকোঁতে তেতিয়া আমাৰ শৰীৰত কিছু লক্ষণে দেখা দিয়ে, যেনে গাৰ বিষ, মূৰৰ বিষ, জ্বৰ, কাহ, চৰ্দি ইত্যাদি ইত্যাদি। তেতিয়া আমি এই লক্ষণবোৰৰ ফলত গম পাওঁ যে আমাৰ দেহত বাহিৰা গুণ্ডা বাহিনী আৰু আমাৰ সৈন্য বাহিনীৰ মাজত যুদ্ধ চলি থকাৰ কথা। এডাপ্টিভ বাহিনীৰ মাজত বিভিন্ন সৈন্য দল আছে যাক বেলেগ বেলেগ দায়িত্ব দিয়া থাকে। যেতিয়া এডাপ্টিভ বাহিনীলৈ খবৰ আহে তেতিয়া এডাপ্টিভ বাহিনীয়ে এণ্টিজেন প্ৰেজেণ্ট চেল নামৰ গোটটোক খবৰ দিয়ে। এই গোটটোৱে টি চেল নামৰ গোটটোক বাহিৰা শত্ৰুৰ বিষয়ে অৱগত কৰে। তেতিয়াই টি চেল নামৰ গোটটোৱে এণ্টিজেন প্ৰেজেণ্ট চেলৰ আন এটা গোট বি চেল নামৰ দলটোক সক্ৰিয় কৰে আৰু টি চেল নামৰ বাহিনীটোৱে যুদ্ধৰ বিৰুদ্ধে যুদ্ধস্থলীত নামি পৰে। এই সংঘৰ্ষত যদিহে টি চেল পৰাস্ত হয় তেতিয়া বাহিৰৰ পৰা সোমোৱা গুণ্ডা বাহিনীৰ বিৰুদ্ধে বি চেল আৰু প্লাজমা চেলে মিলি তৈয়াৰ কৰা ৱেপন এণ্টিবডিজক গুণ্ডা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। এই দুই পক্ষৰ সৈন্য বাহিনী সংঘৰ্ষৰ ফলত এণ্টিবডিজে গুণ্ডা বাহিনীক পৰাস্ত কৰে বা মাৰি পেলায় আৰু পৰিস্থিতি আগৰ দৰে নৰ্মেল হ'বলৈ ধৰে। যদিহে গুণ্ডা বাহিনী আৰু আমাৰ শৰীৰৰ ৰক্ষক বাহিনী সংঘৰ্ষৰ ফলত এণ্টিবডিজে গুণ্ডা বাহিনীক পৰাস্ত কৰিব নোৱাৰে আৰু এই প্ৰচেছটো বহুদিনলৈ চলি যায়, ফলত আমি বেমাৰত পৰোঁ। একেবাৰে শেষত এই শত্ৰু বাহিনীক পৰাস্ত কৰাৰ এটাই অস্ত্ৰ থাকে, সেইটো হ'ল আৰ্টিফিচিয়েল এণ্টিবডিজ, যাক আমি কওঁ মেডিচিন। এই মেডিচিনে আমাৰ দেহত শত্ৰু বাহিনীক পৰাস্ত কৰে আৰু ফাইনেলি আমি এই যুদ্ধত জিকি যাওঁ। ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেম বা ৰক্ষক বাহিনীক আমি মজবুত কৰি ৰখাটো বহু পৰিমাণে প্ৰয়োজন। আমাৰ শৰীৰত এনেকুৱা এটা বেমাৰ আছে যিটো বেমাৰে আমাৰ ইমিউন ছিষ্টেমৰ হেল্ডি কোষবোৰক মাৰিবলৈ ধৰে, যাক আমি কওঁ অটো ইমিউন ডিজিজ বুলি। ইয়াৰ বাহিৰেও আমাৰ শৰীৰত আৰু দুই ধৰণৰ চেল থাকে যিয়ে আমাৰ শৰীৰত চলি থকা গোটেই যুদ্ধখন পৰ্যবেক্ষণ কৰি থাকে। এই চেল দুটাৰ নাম হ'ল মেমৰি টি চেল আৰু মেমৰি বি চেল। এই দল দুটাই যুদ্ধৰ সবিশেষ মেমৰিত ৰাখি থয়, যাতে এই যুদ্ধ শেষ হোৱাৰ পাছত একে শত্ৰু বাহিনীয়ে যদিহে পুনৰ আক্ৰমণ কৰে তেতিয়া এই দুই বাহিনী মেমৰি বি চেল আৰু মেমৰি টি চেলে যুদ্ধৰ বাবে সিহঁতৰ বিৰুদ্ধে সক্ৰিয় হৈ যুদ্ধ কৰিব পাৰে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফেক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ ফৰ ৱাচিং।